হয়, আপোনালোকে জানে যে যোৱা কিছুদিনৰ পৰাই যি উচ্ছেদ মানে অসম চৰকাৰে যি মানে অমানৱীয় উচ্ছেদ আৰম্ভ কৰিছে, সেই উচ্ছেদত মানে আমল লৈ আমি আজি বিজনী SDO চিভিলৰ জৰিয়তে আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিলোঁ। তাৰ লগতে আমি অসমৰ ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিলোঁ যে আমাৰ এই যি উচ্ছেদ কাৰ্যসূচী যিটো হৈ আছে এইটো অতি সোনকালে যাতে উচ্ছেদ বন্ধ হয় আৰু এই মানে মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। কাৰণ এই মানুহখিনি আমাৰ মানে আমাৰ অসমৰ স্থায়ী বাসিন্দা। তেওঁলোকৰ 1939 পৰা আৰম্ভ কৰি 71, 51, 66 গোটেইখিনি কাগজ তেওঁলোকৰ নথিপত্ৰ থকাৰ পিছতো তেওঁলোকে বাংলাদেশীৰ নামত যি এই মানুহখিনিক উচ্ছেদ কৰি যি হাৰাশাস্তি দি আছে, তাৰ কাৰণে আমি আজি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। তাৰ লগতে যোৱাকালি কৃষ্ণায়ত যি এই উচ্ছেদক লৈ যি মানে পুলিচৰ লগত গোলাগুলি হৈ যি 2জন মানুহ মৃত্যুবৰণ কৰিলে, যোৱাকালি এজন মৰিছে, আজি আমি খবৰ পোৱা মতে আজি এজন মৰিছে। তেখেতসকলৰ মানে পৰিয়ালবৰ্গৰ আমি 1 কোটি টকাকৈ দাবী কৰিছোঁ। তেওঁলোকৰ পৰিয়ালক যাতে চৰকাৰী চাকৰি দিয়ে সেইটো আমি দাবী কৰিছোঁ নেমচুৰ তৰফৰ পৰা। গতিকে আৰু এই যি উচ্ছেদ চলি আছে আপোনালোকে জানে যে অকল এই আদানী আম্বানীক সন্তুষ্ট কৰাৰ কাৰণে আজি অসমত এই মাননীয় মুখ্যমন্ত্ৰী আমাৰ বাছি অকল মুছলমান মানে নাম ধৰি লৈ পেলাই তেওঁলোকে যি উচ্ছেদ কৰি আছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, আমি ধিক্কাৰ জনাইছোঁ। আমি ইয়াক মানে যিমান পাৰোঁ আমি এইটো মানে যাতে বন্ধ নহ'লে আমি কিন্তু ইয়াৰ পিছত তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন আমি চলাই যাম আৰু আমাৰ সন্মুখত মানে কাৰ্যসূচী আছে যে আমি ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ কাৰণে আমি বাধ্য হ'ম।